হেল্ল' এভৰিৱান, মই ৰশ্মি। আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ মোৰ ঘৰত কি ফুল ফুলি আছে। গতিকে বলকচোন। এয়া চাওক, এইটো নাৰ্জী ধুনীয়াকৈ ফুলি আছে। এজোপা গোটেইজোপা মই এয়া বস্তাত লগাইছোঁ। এইজোপা নাৰ্জী, এইজোপাও নাৰ্জী মই ওচৰৰে মানুহে ঘৰৰ পৰা আনি কাটিং কৰি লগাইছোঁ। ডালিয়া এইফালে পূৰা লাইনত এয়া ডালিয়া আছে, এইফালে ফুলা নাই। প্ৰত্যেকডাল গছৰে কালাৰ বেলেগ বেলেগ হ'ব বুলি কৈছে। যিহেতু ফুলা নাই, এয়া কলিয়াইছে আৰু দেখাই থৈ আছোঁ। আৰু এইজোপা কি কয় মই নাজানো দেই, নামটো কোনোবাই জানে যদি প্লিজ কৈ। কফি কালাৰৰ নাৰ্জী। আৰু এইজোপাৰো ফুল অহা নাই। আৰু এজোপা নাৰ্জী কি কালাৰৰ, কফি কালাৰৰ। আৰু এজোপা ইন্দ্ৰমালতী। আৰু এইজোপা ইন্দ্ৰমালতীৰ মোৰ বহুকেইটা কালাৰ আছে। এটা টাবতে এইটো লগোৱা হৈ আছে দেই। এয়া চব মই কাটিং কৰি লগাইছিলোঁ। আৰু এয়া চব কাটিঙৰ পৰা লগোৱা। এইটো মই কিনিছিলোঁ দেই। কালাৰটো বহুত ৰঙা আছিলে, এতিয়া আকৌ ঘৰত লগোৱাৰ পৰা কিহৰ কাৰণে জানো কালাৰটো চেঞ্জ হৈ গৈছে। আৰু এইফালে এইজোপা এৰিকা পাম আছে বহুতো, মই কিন্তু নামবোৰ নাজানো। লগাই ভাল পাওঁ কিন্তু নামবোৰহে মই নাজানো। ইন্দ্ৰমালতী হয়। এইফালেও এজোপা ইন্দ্ৰমালতী। এই ইন্দ্ৰমালতী আছে, এয়া নাৰ্জী আছে। মানে ছাগলী এৰাল দিবলৈ আহি গ'লো ৰাতিপুৱাই। ছাগলী এৰাল দি আহি পালোঁ। এইফালে মায়ে বাচি আছে মাছ, আৰু এইফালে মিস্ত্ৰীয়ে কাম কৰি আছে। আৰু মই ভাত ৰান্ধিবলৈ বুলি আহিলোঁ। আজিলৈ ইমানেই। বাই বাই, লাভ ইউ অল। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।